নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যিসকলে এতিয়ালৈকে লেবাৰ কাৰ্ড বা ই শ্ৰম কাৰ্ড বনোৱা নাই সেইসকলৰ কাৰণে আহি পৰিছে এটা অত্যন্ত ভাল খবৰ। যিসকলে এতিয়ালৈকে এই লেবাৰ কাৰ্ডখন বনোৱা নাই তেওঁলোকে আজিৰ এই ভিডিঅ'টো চাই ঘৰতে বহি নিজৰ মোবাইলত আবেদন কৰিব পাৰিব আৰু লগে লগে এই লেবাৰ কাৰ্ডখন লাভ কৰিব। আৰু লেবাৰ কাৰ্ডৰ জৰিয়তে বা ই শ্ৰম কাৰ্ডৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে বহুতো সা সুবিধা দিয়া হৈছে আৰু অনাগত দিনত এই লেবাৰ কাৰ্ডৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা বহুতো সুবিধা প্ৰদান কৰা হ'ব। ইতিমধ্যে এই লেবাৰ কাৰ্ডৰ বাবে পুনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজি আপোনালোকক দেখুৱাম যে লেবাৰ কাৰ্ডখন ঘৰতে বহি আপোনাৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে কেনেকৈ আবেদন কৰিব পাৰিব। অতি সহজ পদ্ধতিৰে আপোনালোকে ঘৰতে বহি আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু বেংক একাউণ্ট এই কাৰণে প্ৰয়োজনীয় কাৰণ যদি এই লেবাৰ কাৰ্ডৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা কিবা টকা প্ৰদান কৰা হয় সেই টকাখিনি ডাইৰেক্ট পোনে আপোনাৰ বেংক একাউণ্টত যাতে আপুনি লাভ কৰিব পাৰে। এতিয়া আগবাৰো কেনেকৈ আপুনি এই লেবাৰ কাৰ্ডৰ বাবে আবেদন কৰিব। প্ৰথমতে আপোনাৰ হাতত থকা মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপুনি সাৰ্চ বাৰত টাইপ কৰিব ই শ্ৰম কাৰ্ড। ই শ্ৰম কাৰ্ড বুলি টাইপ কৰাৰ পিছত ই শ্ৰম কাৰ্ড বুলি আপুনি সাৰ্চ কৰিব। ইয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত প্ৰথমতে লিখা থাকিব সেলফ ৰেজিষ্ট্ৰেশ্যন। ইয়াত লিখা আছে এণ্টাৰ মোবাইল নাম্বাৰ। যিটো আধাৰ কাৰ্ডত আপোনাৰ মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰত এটা OTP আহিব। আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব। ইয়াৰ পিছত তলত দিয়া আছে কেপচাৰ কোড। ইয়াত কেপচাৰ কোডটো এণ্টাৰ কৰিব। আমি কেপচাৰ কোডটো এণ্টাৰ কৰি আছোঁ। ইয়াৰ পিছত তলত আন এটা অপশ্যন দিয়া আছে যে আৰ ইউ এন এক্টিভ মেম্বাৰ অফ এমপ্লয়ী। ইয়াত দুইটা ন দিব। ইয়াৰ পিছত সেন্ড OTP কৰিব। ইয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব। এই নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। OTPটো এণ্টাৰ কৰি আপুনি ইয়াত ছাবমিট কৰি ল'ব। ছাবমিট কৰাৰ পিছত ইয়াত নেক্সট অপশ্যনত খোল খাব যে আপোনাৰ আধাৰ নাম্বাৰটো যাৰ নামত আবেদন কৰিব তেওঁৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। আধাৰ নম্বৰ এণ্টাৰ কৰাৰ পিছত আপুনি কি ফিংগাৰে যদি কাৰোবাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ যিটো ৰেজিষ্টাৰ মোবাইল আধাৰ কাৰ্ডৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে এইটো যদি নাথাকে তেওঁলোকে ফিংগাৰেৰে বনাব পাৰিব। মই মোৰ আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো আছে যাৰ কাৰণে মই OTP দি ইয়াত কেপচাৰ কোডটো ফিল কৰি ছাবমিট অপশ্যনত আমি ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত নেক্সট অপশ্যন খোল খাব পাৰ্চনেল ইনফৰমেশ্যন। এয়া আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনখিনি দিব। হোম আপুনি কোনটো আপোনাৰ ষ্টেটৰ নাম, ইয়াৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্ট, ইয়াৰ পিছত আপুনি কোনটো এৰিয়াৰ পৰা বিলং কৰে আৰবান নে ৰুৰেল এইটো দিব। ইয়াৰ পিছত আপোনাৰ এড্ৰেছ লাইন 1 আপোনাৰ গাঁৱৰ নাম দি দিব। এড্ৰেছ লাইন 2 আপোনাৰ গাঁৱৰ নাম দিব। ষ্টেট আপুনি আসাম সিলেক্ট কৰিব। ইয়াৰ পিছত কোনটো ডিষ্ট্ৰিক্টৰ হয় আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব। সাব ডিষ্ট্ৰিক্ট আপোনাৰ কি হয় ইয়াত সিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ ভিলেজৰ নাম আপোনাৰ গাঁৱৰ নামটো ইয়াত সিলেক্ট কৰিব। গাঁৱৰ নাম সিলেক্ট কৰাৰ পিছত ইয়াৰ আপোনাৰ পিন কোডটো এৰিয়াৰ পিন কোড যিটো আছে এইটো দিব। ইয়াৰ পিছত কোৱা হৈছে ষ্টেইং ইয়াত কিমান বছৰ ধৰি আপুনি এইটো অঞ্চলত বাস কৰি আছে। ষ্টেইং এট কাৰেণ্ট লোকেশ্যন এইটো লোকেশ্যনটো ইয়াত দি দিব। ইয়াৰ পিছত আপোনাৰ গাঁৱৰ নাম আকৌ এড্ৰেছ লাইনটোত আপোনাৰ আকৌ সেম আপোনাৰ গাঁৱৰ নামটো দিব। ইয়াৰ পিছত আপোনাৰ ষ্টেটৰ নাম, ইয়াৰ পিছত আপোনাৰ কোনটো ডিষ্ট্ৰিক্টৰ হয় এইটো ডিষ্ট্ৰিক্ট আকৌ সেম আগৰ যেনেকুৱা ফিল কৰিছিলে সেম আপুনি আকৌ ফিল কৰিব। সেম আকৌ আপোনাৰ গাঁৱৰ নাম দি আপোনাৰ গাঁৱৰ নাম দিব। ইয়াত অটোমেটিকলি আহি যাব আপোনাৰ গাঁৱৰ নাম ডিষ্ট্ৰিক্ট সাব ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত এই লিষ্টখনত আপোনাৰ গাঁৱৰ নাম অটোমেটিকলি আহি যাব। এয়া আপুনি সিলেক্ট কৰিব গাঁৱৰ নাম। ইয়াৰ পিছত আপোনাৰ এৰিয়াৰ পিন কোডটো দি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। সেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ এড্ৰেছ হৈ গৈছে। এতিয়া আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমানখিনি পঢ়িছে এডুকেশ্যন কোৱালিফিকেশ্যন দিব। ইয়াৰ পিছত মান্থলি ইনকাম আপোনাৰ মাহেকৰ ইনকাম কিমান টকা ইয়াত দিব। ইয়াত দি আপুনি আকৌ সেভ এণ্ড কণ্টিনিউত কৰিব। ইয়াৰ পিছতে আপুনি এইখন কাৰ্ড বনোৱাৰ কি অকুপেশ্যন আপুনি কি
আপুনি কি কৰে ইয়াত বহুতো স্কোপ দিয়া আছে আপুনি কোনটো সিলেক্ট কৰিব মই দি আছো হাউস কিপাৰ মানে তেওঁ ৰান্ধনী হয় হাউস ওয়াইফ সেইকাৰণে মই হাউস কিপাৰ বুলি দিছো ইয়াক কিমান বছৰ ধৰি দি আছে আনুমানিক আপুনি এটা দি দিব ইয়াৰ পিছত আকৌ সেভ এণ্ড কন্টিনিউ কৰিব ইয়াৰ পিছত এতিয়া আপোনাৰ বেংক একাউণ্ট ডিটেইলছ এতিয়া আপোনাৰ বেংক যিখন বেংক একাউণ্ট আছে সেইখনৰ বেংক একাউণ্ট প্ৰথমতে আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো এন্টাৰ কৰিব যিকোনো বেংকৰ একাউণ্ট হলে হ'ব আপোনাৰ সেভিং বেংক একাউণ্টটো ইয়াত আপুনি লিখিব বেংক একাউণ্ট এন্টাৰ কৰাৰ পিছত আকৌ তলত দিয়া আছে কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰটো আকৌ সেম একেধৰণে আপোনাৰ কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰটো এন্টাৰ কৰিব ইয়াৰ পিছত কোৱা হৈছে যে একাউণ্ট হোল্ডাৰ নেম আপোনাৰ যেনেকুৱা পাসবুকত বেংক একাউণ্টৰ পাসবুক যিখন আছে এইখনত যেনেকুৱা নাম আছে সেম তেনেকুৱা আপুনি এন্টাৰ কৰিব ইয়াৰ পিছত কোৱা হৈছে যে বেংক আইএফএসসি কোড আপোনাৰ আইএফএসসি কোডটো ইয়াত এন্টাৰ কৰাৰ পিছত ইয়াৰ সাৰ্চ অপচনত আপুনি ক্লিক কৰিব সাৰ্চ অপচনত ক্লিক কৰাৰ পিছত বেংক নেম অটোমেটিকলি আহি যাব পিছত বেংক নেম আৰু ব্ৰাঞ্চ নেম অটোমেটিকলি আহি যাব ইয়াৰ পিছত এটা প্ৰিভিউ খুল খাব দেখিবলৈ পাইছে ইয়াত প্ৰিভিউত আপোনাৰ ফটো আহিব আধাৰ কাৰ্ডৰ যিখন ফটো দি আছে এই ফটোখন খুল খাব ইয়াৰ পিছত প্ৰিভিউখন চোৱাৰ পিছত কিবা ভুল আছে নেকি শুদ্ধকৈ চাই আপুনি সাবমিট কৰি লব সাবমিট কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে অলপ লোডিং লব ইয়াৰ পিছত সাবমিট কৰাৰ পিছত ইয়াত এনেকৈ লিখা আহিব থ্যাংক ইউ ফৰ ৰেজিষ্টাৰ এজ unauthorized worker your UN number has been sent by SMS your register mobile number যেটো register mobile number দিছিলে সেই নাম্বাৰটোত UN নাম্বাৰটো সেন্ড কৰা হৈছে আৰু ইয়াত অটোমেটিক PDF এখন খুল খাব ইয়া আপোনালোকে দেখিবলৈ পাইছে PDF এখন আপোনাৰ কাৰ্ডটো জেনাৰেট হৈ গৈছে এতিয়া ইয়াৰ পৰা আপুনি ডাউনলোড কৰি প্ৰিন্ট আউট কৰি উলাব পাৰিব এইখন হৈছে আপোনাৰ এই কাৰ্ডখন হৈছে আপোনাৰ ই-শ্ৰম কাৰ্ড যিখন লেবাৰ কাৰ্ড বুলি কোৱা হয় এই কাৰ্ডখনে এতিয়া এই সহজ পদ্ধতিৰে আপুনি যে ভিডিঅত দিয়াৰ দৰে সেম স্টেপ বাই স্টেপ ফলো কৰি আপুনি আপোনাৰ ঘৰত বহি এই কাৰ্ডখন অতি সহজতে বনাব পাৰিব ইয়াৰ উপৰিও যদি আপোনাৰ কিবা ভুল হয় নতুবা আপোনাৰ যদি খেলিমেলি হয় তেতিয়ালে আমাৰ ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে WhatsApp নম্বৰত যোগাযোগ কৰি আপুনি অতি সহজতে ই-শ্ৰম কাৰ্ড এখন বনাব পাৰিব